সন্ধিয়া লগা পাইছিলোঁ সন্ধিয়া 4-5টা বজাৰ পিছত আৰু মানে মই বোকাৰৰ পৰা আহি পেলাই ফাৰ্মাচীত সোমাইছিলোঁ বিটুক কিবা এটা সুধিবলৈ তাৰপৰা সি ইয়াতে আছিলে তাৰপৰা সি মোক খুটিয়া কৰাৰ নিচিনা কৰি আছিলে তাৰপৰা মই বিটুক কথাটো সুধিলোঁ মই গুচি গ'লোগৈ ঘৰলৈ সিমান কাৰণে সময় লগ পাইছিলোঁ সময় সন্ধিয়া লগা এই ফাৰ্মাচীতে পাইছিলোঁ এইখন ফাৰ্মাচীতে পাইছিলোঁ আপোনাৰ মতে কি মানে সেইদিনাখন সন্ধিয়া কি তাত এই যিটো ঘটনা হৈছিল দুৰ্ঘটনা হৈছিল সেই স্থানত কি দেখিব পৰাকৈ সেই সময়ত কিমানখিনি মই নাজানো বাৰু দেই মানে মই সন্ধিয়া লগা আহিছোঁ আহি পেলাই ইয়াত বিটুক কথা এটা সুধিছোঁ মই ঘৰলৈ গুচি গৈছোঁগৈ আৰু 4টা বজাৰ পিছত হ'ব অঁ সন্ধিয়া লাগিছে আৰু তেনেকুৱাতে মই ইয়াত ল'ৰালৈকে কথা হেৰি কৰিবলৈ মই ঘৰলৈ গ'লোগৈ কি ক'ব যে প্ৰণৱ দাসে নালিয়ে যিখিনি কথা কৈ আছে আৰক্ষীকে হওক বা সংবাদ মাধ্যমত যিখিনি কথা কৈ আছে কিমান সঁচা আৰু কিমান সেইখিনি লৈ মই নাজানিম দেই কাৰণ কি মই সেইখিনি হেৰি নহয় নালিয়াক কেতিয়া লগ পাইছিল সন্ধিয়া লগা পাইছিলোঁ কিমান সময় সন্ধিয়া 4-5টা বজাৰ পিছত আৰু মানে মই বোকাৰৰ পৰা আহি পেলাই ফাৰ্মাচীত সোমাইছিলোঁ বিটুক কিবা এটা সুধিবলৈ তাৰপৰা সি ইয়াতে আছিলে তাৰপৰা সি মোক খুটিয়া কৰাৰ নিচিনা কৰি আছিলে তাৰপৰা মই বিটুক কথাটো সুধিলোঁ মই গুচি গ'লোগৈ ঘৰলৈ সিমান কাৰণে সময় লগ পাইছিলোঁ সময় সন্ধিয়া লগা ক'ত লগ পাইছিলে এই ফাৰ্মাচীতে পাইছিলোঁ এইখন ফাৰ্মাচীতে পাইছিলোঁ আপোনাৰ মতে কি মানে সেইদিনাখন সন্ধিয়া কি তাত এই যিটো ঘটনা হৈছিল দুৰ্ঘটনা হৈছিল সেই স্থানত কি দেখিব পৰাকৈ সেই সময়ত কিমানখিনি মই নাজানো বাৰু দেই মানে মই সন্ধিয়া লগা আহিছোঁ আহি পেলাই ইয়াত বিটুক কথা এটা সুধিছোঁ মই ঘৰলৈ গুচি গৈছোঁগৈ আৰু 4টা বজাৰ পিছত হ'ব অঁ সন্ধিয়া আপুনি লগ পাইছিলে অঁ সন্ধিয়া লাগিছে আৰু তেনেকুৱাতে মই ইয়াত ল'ৰালৈকে কথা হেৰি কৰিবলৈ মই ঘৰলৈ গ'লোগৈ কি ক'ব যে প্ৰণৱ দাসে নালিয়ে যিখিনি কথা কৈ আছে আৰক্ষীকে হওক বা সংবাদ মাধ্যমত যিখিনি কথা কৈ আছে কিমান সঁচা আৰু কিমান সেইখিনি লৈ মই নাজানিম দেই কাৰণ কি মই সেইখিনি হেৰি নহয় নালিয়াক কেতিয়া লগ পাইছিল সন্ধিয়া লগা পাইছিলোঁ কিমান সময় সন্ধিয়া 4-5টা বজাৰ পিছত আৰু মানে মই বোকাৰৰ পৰা আহি পেলাই ফাৰ্মাচীত সোমাইছিলোঁ বিটুক কিবা এটা সুধিবলৈ তাৰপৰা সি ইয়াতে আছিলে তাৰপৰা সি মোক খুটিয়া কৰাৰ নিচিনা কৰি আছিলে তাৰপৰা মই বিটুক কথাটো সুধিলোঁ মই গুচি গ'লোগৈ ঘৰলৈ সিমান কাৰণে সময় লগ পাইছিলোঁ সময় সন্ধিয়া লগা ক'ত লগ পাইছিলে এই ফাৰ্মাচীতে পাইছিলোঁ এইখন ফাৰ্মাচীতে পাইছিলোঁ আপোনাৰ মতে কি মানে সেইদিনাখন সন্ধিয়া কি তাত এই যিটো ঘটনা হৈছিল দুৰ্ঘটনা হৈছিল সেই স্থানত কি দেখিব পৰাকৈ সেই সময়ত কিমানখিনি মই নাজানো বাৰু দেই মানে মই সন্ধিয়া লগা আহিছোঁ আহি পেলাই ইয়াত বিটুক কথা এটা সুধিছোঁ মই ঘৰলৈ গুচি গৈছোঁগৈ আৰু 4টা বজাৰ পিছত হ'ব অঁ সন্ধিয়া আপুনি লগ পাইছিলে অঁ সন্ধিয়া লাগিছে আৰু তেনেকুৱাতে মই ইয়াত ল'ৰালৈকে কথা হেৰি কৰিবলৈ মই ঘৰলৈ গ'লোগৈ কি ক'ব যে প্ৰণৱ দাসে নালিয়ে যিখিনি কথা কৈ আছে আৰক্ষীকে হওক বা সংবাদ মাধ্যমত যিখিনি কথা কৈ আছে কিমান সঁচা আৰু কিমান সেইখিনি লৈ মই নাজানিম দেই কাৰণ কি মই সেইখিনি হেৰি নহয় নালিয়াক কেতিয়া লগ পাইছিল সন্ধিয়া লগা পাইছিলোঁ কিমান সময় সন্ধিয়া 4-5টা বজাৰ পিছত আৰু মানে মই বোকাৰৰ পৰা আহি পেলাই ফাৰ্মাচীত সোমাইছিলোঁ বিটুক কিবা এটা সুধিবলৈ তাৰপৰা সি ইয়াতে আছিলে তাৰপৰা সি মোক খুটিয়া কৰাৰ নিচিনা কৰি আছিলে তাৰপৰা মই বিটুক কথাটো সুধিলোঁ মই গুচি গ'লোগৈ ঘৰলৈ সিমান কাৰণে সময় লগ পাইছিলোঁ সময় সন্ধিয়া লগা ক'ত লগ পাইছিলে এই ফাৰ্মাচীতে পাইছিলোঁ এইখন ফাৰ্মাচীতে পাইছিলোঁ আপোনাৰ মতে কি মানে সেইদিনাখন সন্ধিয়া কি তাত এই যিটো ঘটনা হৈছিল দুৰ্ঘটনা হৈছিল সেই স্থানত কি দেখিব পৰাকৈ সেই সময়ত কিমানখিনি মই নাজানো বাৰু দেই